আমি আজি নাগৰিক সুৰক্ষা মঞ্চ ছ'চিয়েল অৰ্গেনাইজেশ্যন কাৰ্বি আংলং হৈ আপোনালোকৰ যিটো ইলেক্ট্ৰনিক মিডিয়াই হওক পেপাৰ মিডিয়াই হওক আপোনালোকৰ জৰিয়তে আমি কাৰ্বি আংলংবাসীক আৰু লগতে অসমবাসীকো আমি আমাৰ ফালৰ পৰা যিটো আমি দেখি আহিছোঁ জানি আহিছোঁ সেইবোৰ বিষয়ে আপোনালোকক আমি ক'ব বিচাৰিছোঁ আৰু জনাব বিচাৰিছোঁ যে বন্ধুসকল আৰু আমি সকলোৱে জানো যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰতহে আমাৰ এই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলংটো এছ'চিয়েশ্যনটো চলি আছে। গতিকে সেইখিনিত মাজে মাজে সময়ে পেপাৰ হওক টিভিত হওক য'তে হওক আমি ইউটিউব হওক আমি পাওঁ যে কাৰ্বি আংলংখন আমি বহুত উন্নয়ন কামত আমি কাম কাজ কৰি আছোঁ। এই দাবী কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আৰু মাজে মাজে অসম চৰকাৰো দাবী কৰে যে আমি অসমত অকল এটাই জানো আমি উন্নয়নটো ডেভেলপমেণ্ট আমি ইয়াত কোনো জাতি ধৰ্ম আমি নাজানো উন্নয়ন কাম যে আমি সম্পূৰ্ণ উন্নয়ন কাম কৰি আছোঁ। এই যে দাবী প্ৰকৃততে ইন দ্য ফেক্ট কিমান সত্য আমি আপোনালোকক কিছুমান তথ্য সহকাৰে আপোনালোকক আমি দিব বিচাৰিছোঁ আৰু আমি সেইটো জনাব বিচাৰিছোঁ যে আমি ক'ব বিচৰা নাই যে ডেভেলপমেণ্ট হোৱা নাই। অসমত যে ডেভেলপমেণ্ট হৈছে বুলি কৈছে কাৰ্বি আংলঙতো আজিৰ তাৰিখলৈকেতো অসমৰ এটা অংশ। গতিকে কাৰ্বি আংলঙত কিমান উন্নয়ন হৈছে আৰু কিমান হ'ব লাগে সেই বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে কাৰ্বি আংলঙত যিটো ইয়াত ট্ৰান্সফাৰ ছেক্টৰ ইয়াত আছে কিছুমান ডিপাৰ্টমেণ্ট কাৰ্বি আংলঙত দিয়া হৈছে কিন্তু কিছুমান ডিপাৰ্টমেণ্ট সম্পূৰ্ণ দিয়া হোৱা নাই। তাৰ মাজত আমি SOPD বুলি কওঁ আজিৰ তাৰিখত যিটো আমি SOPD বুলি কওঁ সেইটোৰ অধীনত কিমান টকা কাৰ্বি আংলঙত আহে কিমান টকা আহে আৰু এই টকাবোৰ লগতে কিমান উন্নয়ন হৈছে বা কিমান কৰিব লাগে আৰু কিমান কৰিছে আৰু সেইটো আমি আজি আপোনালোকক কম কিমান টকা আহিছে আৰু কি ধৰণে কাম কৰিছে সেইবোৰ বিচাৰ ৰাইজে কৰিব যে সঁচাকে প্ৰকৃততে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আগে পিছৰ আমি কেইটাটো দিম কিন্তু মাজত কেইদিনমান আমাৰ এতিয়া আমি আজি আপোনালোকৰ ওচৰত অহাটো হৈছে নাগৰিক সুৰক্ষা মঞ্চ কাৰ্বি আংলং 2016ত এই সংগঠনটো জন্ম হৈছিল 6 ফেব্ৰুৱাৰী তেওঁলোকে ইয়াত কাৰ্বি আংলং সেইটোত হয় আমি আজি এই সংবাদ মেলখন আপোনালোকৰ হৈ আয়োজন কৰিব পাৰিছোঁ আৰু মোৰ নাম হৈছে মহাকুটো মোৰ প্ৰেচিডেণ্ট সংগঠনটোৰ আৰম্ভণিৰ পৰা আদি পাইছোঁ আৰু মোৰ ঘৰত আছে চাপলিমান সিং ইয়াৰ ভাইচ প্ৰেচিডেণ্ট জয় সিং টু জেনেৰেল ছেক্ৰেটাৰী আৰু জেনেৰেল ছেক্ৰেটাৰী আছে অসম খেৰা বাকী মেম্বাৰ আৰু আমি ইমান মানে ভিৰ হৈ আমি অহা নাই কাৰণ আমাৰ যিকেইটা মানে ৰাইজক ক'বলগীয়া কথা আমিতো ক'বলৈয়ে আহিছোঁ আপোনালোকৰ জৰিয়তে গতিকে আমি ইয়াত মানে সংখ্যা দেখুৱাবলৈ কাৰণে আমি অহা নাই কিন্তু আমাৰ যিটো মানে ইচ্ছা আমি বিচৰা বা আমি কি দেখিছোঁ কি দেখা নাই সেই বিষয়ে আপোনালোকৰ জৰিয়তে কাৰ্বি আংলং ৰাইজক আমি তথা অসমবাসীক আমি জনাবৰ কাৰণেহে আমি আহিছোঁ ঠিক আছে আৰু কথাও হয় চবেই জানে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট জিলাত দুটা কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং দুটাৰ মিলি জিঅ'গ্ৰাফিকেলি 10,000 বেছি স্কুৱেৰ কিলোমিটাৰ আছে ইমান ইয়াত আমাৰ মাটি আছে এগ্ৰিকালচাৰ মাটি আছে হাইলেণ্ড আছে এভৰিথিং সকলো ধৰণৰ মাটি ইয়াত ভূমি পোৱা যায় এই ইমান ভূমি পোৱাৰ পাছতো আজিৰ তাৰিখত চেৰিকালচাৰ যিটো মই অলপ আগতে ক'লো খালি চাকৰি দিয়া স্বাৰ্থত কণ্ট্ৰেক্টৰ স্বাৰ্থত এই ডিপাৰ্টমেণ্টটো চলাই আছে আৰু আজি সেই ডিপাৰ্টমেণ্টটো আকৌ যাতে নেকি ইম্প্ৰুভ হওক আকৌ ভাল হওক বুলি চিন্তা নকৰি যিকেইটা ভূমি আছে অফিচ আছে এই অফিচবিলাকক এনক্ৰচমেণ্ট হৈ আছে এইটো কি কথা এই ডিপাৰ্টমেণ্ট থকাটো লাভ আছে নাই 10,000 কিলোমিটাৰ আমাৰ যিটো ভূমি জিঅ'গ্ৰাফিকেলি এইটো ৰেকৰ্ড গ'ল অকল বিভাগৰ এই চেৰিকালচাৰ বা অন্য ডিপাৰ্টমেণ্টত বহুত ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ মাটিহে এনক্ৰচ কৰি আছে তাকো
পাব্লিক নহয়, পাব্লিক কৰবাত কৰিছে কিন্তু গভৰ্ণমেণ্টৰ ওপৰত কৰি আছে। তাৰ মাজত ক'ত এনফৰ্চমেণ্ট বুলি ক'লে এই নিয়াৰেষ্ট আপোনাৰ ধৰক বিথিফাঙত এতিয়া এনফৰ্চমেণ্ট আধাটো নিলে, আধাটো চেৰিকালচাৰৰ মাটি নিলে, যোনে যিয়ে নহওক চৰকাৰে হওক যে তাত ইম্প্ৰুভ কৰাব লাগে, তাকে তাত কমাইহে দিছে। ঠিক তেনেকৈ আপোনাৰ এই দিলাই যিটো চেৰিকালচাৰ অফিচ আছে তাতো আধাতকৈ অকণ কম হ'ব, কিন্তু আধা নিচিনাটো এনফৰ্চমেণ্ট হৈ গ'ল তাতো নাই। গতিকে তাত যিটো গভৰ্ণমেণ্ট নেকি প্ৰটেকশ্যন দিব নোৱাৰে ডিপাৰ্টমেণ্টক, আৰু যিটো ডিপাৰ্টমেণ্টে নেকি নিজৰ অফিচত প্ৰটেকশ্যন দিব নোৱাৰে, সেইকেইটা অফিচ তাত থকা কোনো যুক্তি নাই। সেইকেইটা অফিচ উঠাই দিব লাগে আৰু আপোনালোকে যি কৰিবলগীয়া আছে ভাল কাম কৰি আমাক এইটো বেনিফিটটো আমাক দিয়ক, সেইটোৱে কথা। সেইকাৰণে কাৰ্বি আংলঙত যিমান বিভাগ আছে সকলো বিভাগকে মই কৈছো যে তাত যিমান এনক্ৰচমেণ্ট হৈছে এইটো ইমিডিয়েট কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এইটো ষ্টেপ ল'ব লাগে যে এনক্ৰচমেণ্টটো বন্ধ হ'ব লাগে, ডিপাৰ্টমেণ্টৰ মাটি এই এনক্ৰচমেণ্টটো বন্ধ হ'ব লাগে বুলি আজি আমি আপোনালোকক জনাব বিচাৰিছো। আৰু সেইটোৱে যে আমি আজি অকল আপোনালোকৰ মিডিয়া থ্ৰু দি, আপোনালোকৰ জৰিয়তে দি আমাৰ নিজৰ যিটো জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে অহা নাই বন্ধুসকল, ৰাইজসকল। আমি এটা দায়বদ্ধতা আছে, আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে আমি যি পাৰোঁ ৰাইজক ছাৰ্ভিচ দি আহিছোঁ, আৰু আমি যি আমাৰ জ্ঞান বা আমি যি লিখি আহিছোঁ আপোনালোকক মাজে মাজে জনাই থকা আমাৰ সেইটো দায়িত্বকে ব্যৱহাৰ কৰিছে নে অপব্যৱহাৰ কৰিছে নে ভালকৈ ব্যৱহাৰ কৰিছে, সেইটো বিচাৰ আমি নহয় ৰাইজে কৰিব। আমি কিছুমান তথ্য সহকাৰে আমি কিছুমান ইনস্পেকশ্যন কৰিছোঁ, সেইটোৰ আধাৰতহে আমি আপোনালোকক আজি জনাম। গতিকে আমি এইটো ক'ব বিচাৰিছোঁ নাগৰিক সুৰক্ষা মঞ্চ হৈ যে বিভিন্ন সময়ত অসম চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দাবী কৰিছে যে আমি বহুত উন্নয়ন কৰিছোঁ। তাৰ মাজত আমি আজি আপোনালোকৰ ওচৰত আহিছোঁ, চেৰিকালচাৰ ডিপাৰ্টমেণ্ট বিভিন্ন বিভাগ আছে কাৰ্বি আংলঙত, ট্ৰান্সফাৰ যিটো ছেক্টৰ কাৰ্বি আংলঙত যিটো সম্পূৰ্ণ দায়িত্ব পোৱা বিভাগবোৰ, তাৰ মাজত আজি আমি বাছনি কৰি লৈছোঁ চেৰিকালচাৰ। যে চেৰিকালচাৰত বছৰেকত কিমান টকা আহে আৰু তেখেতবিলাকে এই টকাবোৰ লৈ, এই ধনবিলাক লৈ কি কৰিছে কৰা নাই, আৰু আমি যিটো ইনস্পেকশ্যন কৰি পাইছোঁ কি দেখি আহিছোঁ আমি আপোনালোকক আজি তথ্য সহকাৰে আমি আপোনালোকক দিম। এতিয়া কথা হৈছে চেৰিকালচাৰত বছৰেকত কিমান টকা আহে। বছৰেকত ৰাউণ্ড ফিগাৰ হৈছে আজি কেইবা বছৰ ধৰি 7 crores আহিছে। 7 crores আহে মানে 7,25,00,000, কেতিয়াবা 10 লাখ, মুঠতে ৰাউণ্ড ফিগাৰ হৈছে 7 কোটি টকা চেৰিকালচাৰ বিভাগত আজিৰ তাৰিখত আহি আছে। আৰু এইবাৰ 2022-23 বৰ্ষত 2022 and 23 ফাইনেন্সিয়েল ইয়াৰত এইবাৰ টকা আহিছে এপ্ৰপিডিৰ টকা 8 crores 40 লাখ, 8 crores 40 লাখ, 8 কোটি 40 লাখ এই 2022-23 বৰ্ষত, সেইটোত হৈছে এই বছৰৰ টকা। গতিকে আপোনালোকে এটা চিন্তা কৰক, আমি ইমান দূৰলৈ নাযাওঁ, যোৱা 5 বছৰ ধৰি আমি কোনো দলত এটেক কৰিব বিচৰা নাই। আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে আমাৰ দায়িত্ব আছে যে ৰাইজক মানে আমি যিবোৰ গম পাওঁ চিনি পাওঁ আমাৰ জ্ঞান আছে সেইবোৰ দেখুৱাই দিয়া। গতিকে আমি সেইটোৱে ক'ব বিচাৰিছোঁ যে যোৱা 5 বছৰ ধৰি বছৰেকত যদি 7 কোটি টকা আহে, 5 বছৰত কিমান হ'ল 35 crores। 35 crores এইবাৰ বেছিকৈ আহিছে। গতিকে আমি এটা অনুমানিক ধৰিলোঁ 40 কোটি টকা। যোৱা 5 বছৰত এটা বিভাগত 40 কোটি টকা আহিছে। এই 40 কোটি টকা কম ধৰণৰ টকা নহয় বন্ধুসকল, 40 কোটিটো কম টকা নহয়, সেইটোত ইচ্ছা কৰিলে বহুত আগুৱাই লৈ যাব পাৰে ৰাইজক। গতিকে এই 40 কোটিৰ ভিতৰত চেৰিকালচাৰ ডিপাৰ্টমেণ্টে কি কৰিছে আমি দুই এটা আপোনালোকক আমি তথ্য সহকাৰে, ফটো সহকাৰে, ভিডিঅ' সহকাৰে আমি আপোনালোকক দেখাম। ঠিক আছে, কাৰণে মই কৈছোঁ শিক্ষা বিভাগত য'ত নেকি স্কুল LP স্কুল, লোৱাৰ প্ৰাইমাৰী স্কুল আছে তাত ষ্টুডেণ্ট নাই, তাত টিচাৰ বহুত আছে। গতিকে ইয়াত নালাগে দেই, যিহেতু ষ্টুডেণ্ট নাই, গতিকে আমি মাৰ্ক কৰি ল'ম। ঠিক তেনেকুৱা এনেই ৰেকৰ্ড এনেই মই জনামতে বা আমি জনামতে 1760 নে কিবা এটা আছে, এই স্কুলটো বন্ধ কৰি দিয়া হৈছে। অসম চৰকাৰে এইটো বন্ধ কৰি দিয়া হৈছে, তাৰ মাজত কাৰ্বি আংলঙো আছে।
তাৰ মাজত আৰু যোৱাবাৰ হাইস্কুলৰ যিটো মেট্ৰিক যিটো ফলাফল, এই ফলাফলৰ রেজাল্ট বেয়া, য'ত 0, এই হাইস্কুল 34 মান হাইস্কুলটো বন্ধ কৰি দিয়া হৈছে। কিয় কৰি দিলে? তাৰমানে ফেলাৰ, আপোনালোকে ফেলাৰ, আপোনালোকে টিচাৰ ফেলাৰ, ইয়াত আপোনালোকে থাকিব নালাগে, ইয়াত থাকি লাভ নাই। আপোনালোকে গোটেই জনা জেগা য'ত ভাল তাতে আপোনালোকে মাৰ্ক কৰক। সেইকাৰণে গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে সেবাই যে য'ত নিয়াৰেষ্ট আছে, নিয়াৰ বাই স্কুল আছে, তাত মাৰ্ক কৰা হ'ব। সেইটোত গভৰ্ণমেণ্টে অৰ্ডাৰ ওলালে, তেনেহ'লে যিটো শিক্ষা হওক যিকোনো হওক, ফেলাৰ টো ফেলাৰ। কি চুৰ কৰাটো মই টিভি চুৰ কৰা আৰু কিবা ৰেডিঅ' চাইকেল মটৰচাইকেল চুৰ কৰা বেলেগ নেকি? চুৰটো চুৰেই। গতিকে এই ফেলাৰ টো ফেলাৰ সেই। গতিকে চেৰিকালচাৰ বিভাগে যিটো কাম আজি কৰি আছে, অকল ৰাইজৰ নামত আৰু কন্ট্ৰেক্টৰৰ স্বাৰ্থত, নিজৰ কোনোবা চিনাকি বা চাকৰি দিয়া মোৰ নাম হওক বুলি জনপ্ৰিয়তাৰ স্বাৰ্থত এই বিভাগ আমাক দৰকাৰ নাই। য'ত য'ত ব্ৰাঞ্চ তাত দৰকাৰ নাই, আপোনালোকে বন্ধ কৰি কেইটামান ব্ৰাঞ্চ খোলক আৰু ৰাইজক আমাক ভালকে চাৰ্ভিচ দিয়ক। আজি আপোনালোকক এই আপোনালোকৰ চেনেল দি আমি সেইটোৱে আমি বিচাৰিছো যে আপোনালোকে যদি কি বিচাৰিছে, আমি সেইটোৱে বিচাৰিছো যিমান ব্ৰাঞ্চ আছে আপোনালোকে মেক্সিমাম ব্ৰাঞ্চটো বন্ধ কৰক। যিটো পইচা আহিছে আপোনালোকে ভাল কাম কৰক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কন্ট্ৰেক্টৰৰ স্বাৰ্থত আপোনালোকে য'তে ত'তে এই বিল্ডিং ঘূৰি লাভ নাই। আপোনালোকে ভাল কাম কৰক, আমিও যাতে নেকি বেনিফিট পায়, ৰাইজে দুখীয়া ৰাইজে বেনিফিট পায়, সেইটোৱে আমি ক'ব বিচাৰিছো। সেইটো হয়। আৰু দ্বিতীয়তে কি খৰচ কৰিছে ৰাইজৰ নামত আপোনালোকে চাব। যিমানবোৰ আমি ভিজিট কৰিছো, কোনো ব্ৰাঞ্চ অফিচত তাত মানুহ নাথাকে, কোনো এটা মেনেজাৰ ব্ৰাঞ্চ অফিচত নাথাকাটো বেছি, মেক্সিমাম নাথাকে। কোনোবা থাকে 1-2 জন থাকে, ষ্টাফ থাকে, কিন্তু তাত থকা কণ্ডিশ্যন নাই। যিটো যে মানুহ আমি তাত থাকিব যে পাৰিম, সেইটো কণ্ডিশ্যন অফিচাৰবিলাকৰ কাৰণে তাত ব্যৱস্থা তাত কৰা নাই। গতিকে আমাৰ কথা সেইটোৱেই যে বছৰেকত যদি দৰমহা খৰচ কৰিছে কোটি টকা ৰাইজক চাৰ্ভিচ দিম বুলি, তেনেহ'লে আজি ডিপাৰ্টমেণ্টে ৰাইজক কি চাৰ্ভিচ দিলে? আমাৰ কুৱেশ্যন সেইটোৱেই, ৰাইজক কি চাৰ্ভিচ দিলে আমাক? আপোনালোকে ৰাইজৰ নামত যে চাকৰি কৰিছে, ৰাইজৰ নামত যে এই ডেভেলপমেণ্টৰ কাম কৰিছে, টকা বছৰেকত 7-8 কোটি টকা আপোনালোকে বিভাগত খৰচ কৰে, কিহৰ কাৰণে খৰচ কৰিছে? গতিকে এইটোত আমাক এই হিচাপ আমাক লাগে, ৰাইজক আমাক লাগে। গতিকে ৰাইজেহে বিচাৰ কৰিব এইটো কিমান ঠিক হৈছে, হোৱা নাই। গতিকে আকৌ মই ৰিপিট কৰিছো, কম হলেও 50টামান ব্ৰাঞ্চ আছে চেৰিকালচাৰ ডিপাৰ্টমেণ্ট। সুপাৰিনটেণ্ডেণ্ট অফিচ বাদ, এডিচনেল ডাইৰেক্টৰ অফিচ বাদ দি মেনেজাৰ অফিচ নাই কলেও 50টামান কাৰ্বি আংলং এণ্ড গ্ৰেট কাৰ্বি আংলং আছে। তাত মাহেকত কম হলেও 1.5 লাখ টকা 1,50,000 মান খৰচ কৰে দৰমহা। সেইটো কৰ্মচাৰী ৰাইজক আমি সেৱা কৰিম বুলি, তাত নাথাকে, থকা কণ্ডিশ্যনো নাই, তেনেহ'লে আপোনালোকে ৰাইজক কি সেৱা কৰিব? যদি তাত আপোনালোকেই নাথাকে, তাত আপোনালোকে থকা ব্যৱস্থাই নাই, তেনেহ'লে আপোনালোকে তাত কিয় থাকিব? থকা যদি ব্যৱস্থা নাই, আৰু যদি তাত আমাক সেৱা যদি কৰা নাই, তেনেহ'লে সেৱা কৰিবলৈ যদি কোনো ব্যৱস্থা নাই, আপোনালোকে তাত থাকি কি লাভ? সেইটোৱে আমি ক'ব বিচাৰিছো যে য'ত বেনিফিট নাই ৰাইজৰ কাৰণে, অকল ৰাজনৈতিক লিডাৰবিলাকে, গভৰ্ণমেণ্টে চৰকাৰে যদি নিজৰ মানুহবিলাকক, নিজৰ মনোপুত মানুহবিলাকক অকল চাকৰি দিয়াৰ কাৰণে যদি আপোনালোকে এই বিভাগটো খুলিছে, আমাৰ ৰাইজৰ লাভটো কি হ'লে? আমি কি পাম? আপোনালোকে যদি সেইটোৱে বিচাৰে, তেনেহ'লে ক'ৰবাত এঠাইত মানুহবিলাকক ৰাখি দিলে হ'ল, কিবা এটা বিভাগ ৰাখি, যাৰ মনোপুতি হয় আপোনালোকে ইণ্টাৰভিউ কৰা নকৰা আপোনালোকৰ মেটাৰ, অথৰিটিয়ে আপোনালোকে চৰকাৰে, গতিকে আপোনাৰ চাকৰি দি থাকক, ঘৰত ৰাখক। কিন্তু আমাৰ নামত আপোনালোকে কিয় তাত ব্ৰাঞ্চ কৰিছে য'ত আমি একটা পইচা আমি লাভ বেনিফিট পোৱা নাই? আৰু চেৰিকালচাৰ মানে কি? চেৰিকালচাৰ বিশেষকৈ কাৰ্বি আংলঙৰ ট্ৰাইবেল পাহাৰীয়া মানুহৰ কাৰণে এতিয়া নহয়, চেৰিকালচাৰ বুলি কাৰ্বি মানুহে নাজানে, তেতিয়াৰ পৰা সেই কৰ্মটো কৰি আহিছে। আজি পুলুপুক পাহাৰ বিশেষকৈ এই পুলুপুকটো কাৰ্বি মানুহে এই তেতিয়া পূৰ্বপুৰুষৰ পৰা পঢ়ি আহিছে, চেৰিকালচাৰ এনেকে বুলিও নাজানে। গতিকে সেইখিনিত যদি আপোনালোকে বছৰত 7-8 কোটি টকা যিটো আহে, সেই টকা যদি আপোনালোকে ভাল ব্যৱহাৰ কৰি অন্ততঃ ৰাইজক ভালকে ট্ৰেইনিং দি কিনি যদি বছৰেকত
5টা ফেমিলি যদি আপোনালোকে ওলাই দিব পাৰে যে নিজৰ পৰিয়ালটো পোহপাল চলিবৰ কাৰণে যদি আপোনালোকে সেই ব্যৱস্থা কৰি দিয়ে আজি কাৰ্বি আংলঙত কিমান উন্নতি হৈ আছে 1951 পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে তেতিয়াৰ পৰা এই ডিপাৰ্টমেণ্টটো আছে আজিৰ তাৰিখত কিমান আমি আগুৱাই গৈ আছে গতিকে আমাৰ দাবী হেতু যিটো অফিচ নেকি আমাৰ কাৰণে একো কামেই নাই ৰাইজৰ কাৰণে কামেই নাই ৰাইজে বেনিফিটে যদি নাপায় দুখীয়া ৰাইজে যদি বেনিফিটে নাপায় লাভৱান নহয় তেনেহলে আপোনালোকে এই বিভাগটো তাত ৰাখি লাভ নাই আপোনালোকে উঠাই দিয়ক কাৰণ কিয় উদাহৰণ আছে যোৱা ছেপ্টেম্বৰ মাহত কাৰ্বি আংলঙত সেৰিকালচাৰ বিভাগে মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ এই অফিচ কেইটাক নাই কলেও 50টাতকৈ কম নহয় 50টা ব্ৰাঞ্চ 50 ব্ৰাঞ্চেছ আছে কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং সেৰিকালচাৰ এটা অফিসত নাই কলেও আমি এভাৰেজ ধৰিছো 4জন ষ্টাফ ইনক্লুডিং মেনেজাৰ প্ৰত্যেকটো ব্ৰাঞ্চত 40জন ষ্টাফ থাকে 4জন থাকে প্ৰত্যেকটো ষ্টাফ 4জন যদি থাকে 50জন হলে 50টা ব্ৰাঞ্চ হলে কিমান হ'ব 200টা আমি এইটো অনুমানিক কৰিছো দেই অনুমানিক এটা সেইটো আকৌ পাছত নধৰিব আপোনালোকে যে এইটো দাবী কৰিছে সেইটো নহয় আমি এটা অনুমান কৰিছো এটা আমি সাপোজ ইমান ধৰি লৈছো যে 4জন থাকে এজনৰ দৰমহা যদি 40 লাখ হয় 40,000 হয় এটা অফিসত নাই কলেও 2 লাখ খৰচ হয় এজনৰ কৰ্মচাৰী যদি 40,000 দিবলগীয়া হৈ যায় আমি অনুমান কৰিছো 4জন হলে 1,60,000 মান আহি যায় তেনেহলে 50টা হলে কিমান হ'ব মাহেকত 50টা হলে নাই কলেতো মানে 1 লাখ হলেতো কিমান টকা আহি যায় 5 crore কিমান আহি যাব 50টা হলে একটা অফিসত যদি 1.5 লাখ টকা আহে 1.5 লাখ টকা আহিলে 50টা অফিস কিমান আহিব 1 লাখ হলেতো 50 লাখ আহিলে 1 লাখ হলেতো 50 লাখ আহিলে এফালে নাই কলো 60 লাখ মান মাহেকত খৰচ কৰা হয় 75 লাখ আমি তো অনুমানিক কৰিছো মাহেকত মেনেজাৰ অফিস এছিষ্টেণ্ট মেনেজাৰ অফিস এইকেইটা সেৰিকালচাৰ বিভাগে চলাবলৈ কাৰণে মাহেকত ৰাইজৰ নামত ৰাইজক সাৰ্ভিস দিম বুলি সিহঁতে মাহেকত সেৰিকালচাৰে 75 লাখ খৰচ কৰে তা বছৰেকত নাই হলো কিমান আহিব নাই কলো বছৰেকত 10 crores মান আহি যাব বছৰেকত 10 কিবা এটা পইচা আহি যাব বছৰেকত 75 লাখ যদি মাহেকত হয় বছৰেকত আহি যাব তাৰ মাজত সুপাৰিনটেণ্ডেণ্ট অফিস আছে তাৰ মাজত এডিশনাল ডাইৰেক্টৰ অফিস আছে তাৰ মানে আমি অনুমান কৰিব পাৰো ইয়াৰলি সেৰিকালচাৰ ডিপাৰ্টমেণ্টে দৰমহা কৰ্মচাৰীৰ কাৰণে 15 crores মান দিয়া হয় গোটেই মিলি 15 crores দিয়া হয় আৰু ডেভেলপমেণ্টৰ টকা মই ধৰিছো যোৱা 5 বছৰত আমি 40 to 50 crores আমি ধৰিছো গতিকে